নমস্কাৰ, আজি বিশ্বকৰ্মা পূজা আৰু এইফালে আমাৰ মা কাতি ঘৰ মুচি আছে। দেউতা আৰু মই গাড়ী ধুবলৈ আহিছোঁ। এতিয়া আমি গাড়ীখন মাজি আছোঁ। সম্পূৰ্ণ গাড়ীখন মাজা হৈ গ'ল। দেউতাই পানী মাৰি আছে। এতিয়া আমি গাড়ীখন ঘৰলৈ আনিলোঁ আৰু আমাৰ মা গোসাঁই ঘৰত মাহ প্ৰসাদ বনালে আৰু আমি আটায়ে সেৱা ল'লোঁ।